Hello everyone. আজি আপোনালোকক এটা বস্তু দেখুৱাই দিবলৈ আহিছো দেই। এটো মন কৰিছেনে এটা ৰংগোলী হয় আৰু ইয়াত মই দুটা সৰু কেন্ডেল জ্বলাইছো। কিন্তু দেখিবলৈ চাগে তো কেন্ডেল নিচিনাই লাগিছে নহয়নে? কিন্তু এটো কেন্ডেল নহয়। এটা কি ক'ব DIY ক'ব নে কি কয় আপোনালোকে ভিডিওটো শেষলৈকে চাই মোক জনাব। এতিয়া চাওক মই অলপ জুম কৰি দিছো। যদিহে আপোনালোকে ধৰিব পাৰিছে চাওকচোন এইটো এটা হৈছে ঔষধৰ যেটো খাফৰখন থাকে সেই খাফৰখন খুলি লৈছো আৰু ভিতৰত যে এটা প্লাষ্টিকৰ প্ৰলেপ থাকে হেতু অতৰাই লৈ তাতে মিঠাতেল দি এনেকে কেঁচা হলিতা দি লৈ খুব ধুনিয়াকে বনাইছো। এইটো ঠিক তেনেদৰেই কৰিছো আৰু দেখিবলৈ চাওকচোন একদম বজাৰত কিনা কেন্ডেলটোৰ নিচিনা লাগিছে নে নাই আপোনালোকে জনাওকচোন মোক। ভাল লাগিছে নে নাই আৰু যদি আপোনালোকেও ভাবে এনেকে ট্ৰাই কৰি চাম বুলি এবাৰ কৰি চাব আৰু কৰি চাই মোক কমেন্টত জনাবলৈ নাপাহৰিব। চাওকচোন আৰু মোৰ ৰংগোলীটো কেনেকুৱা হৈছে আপোনালোকে নিশ্চয় মোক জনাব। তাকো ৰংগোলীটো বহুত ধুনিয়া হোৱা নাই যদিও এইটো মানে এটা ট্ৰিক্সতে বনাইছো। যদি আপোনালোকে জানিব মন আছে নিশ্চয় মোক কমেন্টত জনাব। আকৌ এবাৰ দেখুৱাই দিছো। এয়া মোৰ এইবোৰ কাম কৰি খুব বেছি ভাল লাগে। সেইকাৰণে মই চাও কেনেকৈ কৰিব পাৰি। গতিকে আজিলে বাই বাই। Thank you and happy Diwali. Bye.